আকৌ এবাৰ অসম টিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'খনত আপোনালোকে কাইনমাষ্টাৰৰ ৱাটাৰ মাৰ্ক কেনেকৈ ৰিমুভ কৰিব সেই বিষয়ে জানিবলৈ পাব এই ভিডিঅ'টোত। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব শেষলৈকে। ইয়াতে আপোনালোকে প্ৰথমে গুগল ৱেবছাইটটো অপেন কৰিব। গুগল ৱেবছাইটটো অপেন কৰাৰ পাছত সাৰ্চ বাৰত আপোনালোকে এএছই মাৰ্কেট বুলি সাৰ্চ কৰিব। এএছই মাৰ্কেট বুলি সাৰ্চ কৰাৰ পাছত বিভিন্ন পেজ কেইখন খোল খাব। যেটো ওপৰত লিখা আছে সেই ওপৰৰ লিখাটো আপোনালোকে ক্লিক কৰিব। ওপৰৰ লিখাটো ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইন্টাৰফেস আহিব। তাত আপোনালোকে চাবলৈ পাব যে ডাউনলোড নাওত ক্লিক কৰিব। ডাউনলোড নাওত ক্লিক কৰাৰ পাছত আপোনালোকে এপছটো ডাউনলোড কৰিব পাৰিব। মই যেহেতু আগতে ডাউনলোড কৰি ৰাখিছোঁ সেইকাৰণে মই আকৌ ডাউনলোড কৰিব খোজা নাই, গতিকে আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পাছত আপোনালোকে এপছটো ইনষ্টল কৰি ল'ব। এপছটো ইনষ্টল কৰি লোৱাৰ পাছত যি পাৰমিশ্যন বিচাৰে সেইখিনি পাৰমিশ্যন আপোনালোকে দি ল'ব। এইখিনি পাৰমিশ্যন দি লোৱাৰ পাছত আপোনালোকে এপছটো অপেন কৰিব। এপছটো অপেন কৰাৰ পাছত ওপৰত সাৰ্চ বাৰত আপোনালোকে কাইনমাষ্টাৰ বুলি সাৰ্চ কৰিব। কাইনমাষ্টাৰ বুলি সাৰ্চ কৰাৰ পাছত আপোনালোকে চাবলৈ পাব কাইনমাষ্টাৰৰ যেটো এপছ আছে সেই এপছটো খোল খাব। এপছটো খোল খোৱাৰ পাছত আপোনালোকে চাবলৈ পাব যে তাত ইনষ্টল বুলি লিখা এটা পাব। এই ইনষ্টলত আপোনালোকে ক্লিক কৰি ল'ব। ইনষ্টল লিখাটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এই কাইনমাষ্টাৰ এপছটো ইনষ্টল হ'ব। ইনষ্টল হোৱাৰ পাছত আপোনালোকে এই এপছটোৰ সকলোখিনি পাৰমিশ্যন দি ল'ব আৰু আপোনালোকে খুব সহজতেই এই এপছটো ভালদৰে ইউজ কৰিব পাৰিব। এয়া হৈছে আজিৰ ভিডিঅ'খন। ভাল লাগিলে